ৰাণী, মাইনী ক'ত গ'ল মাতি দিয়াচোন। মাইনী, মাইনী, চাওঁ এইফালে আহাচোন, মায়ে মাতিছে তোমাক। মা মাতিছিলে মোক, কওকচোন কিয় মাতিছিল? নাই অ', পূজাত যে মই তোমালোকৰ ঘৰলৈ কাপোৰ কিনিবলৈ পইচা দিছিলোঁ, কাপোৰ কিনিলানে নাই? মা, আপুনি কিমান টকা দিছিলে? 4,000। সেই 4,000 টকাৰে মোৰ মাৰ এযোৰ কাপোৰো নাহে। মোক অনুপমে কাৰ্ডখন দি থৈছে, গতিকে মই মোৰ মাৰ কাৰণে নিজৰ ষ্টেটাছ মিলাই পেলাই কাপোৰ কিনিম। আৰু এনেও মা দেউতা এতিয়া বাহিৰত আছে, বাহিৰৰ পৰা আহিলে মোৰ তাত আহিব চাগে, আহিলে মই তেতিয়াই কিনি দিম, এতিয়া মই নিকিনো। আৰু এটা কথা, আপুনি দিয়া টকাখিনি মোক নালাগে, মাইনীকে দি দিব। এনেও তাই মাষ্টৰৰহে ঘৈণীয়েক, ইমানগাল টকানো তাই ক'ত পায়, গতিকে সৰু ভেওতো তাইক ইমানগাল টকা নিদিয়ে, গতিকে তাইকে দি দিব। বাইদেউ, আপোনাৰ ভাগৰ টকাখিনি মোক নালাগে দিয়ক। 5,000 টকাৰে মই ইতিমধ্যে সকলোৰে বাবে কাপোৰ কিনিলোঁ আৰু পিন্ধিলোঁ, আৰু মোৰ মা দেউতাকো মই দি থৈ আহিলোঁ, গতিকে মোক আৰু এতিয়া পইচাৰ প্ৰয়োজন নাই। আৰু এটা কথা বাইদেউ, মই আপোনাক কওঁ, টকাৰ বাবে ইমান অহংকাৰ কৰিনো কি লাভ? টকা আজি আছে কাইলৈ নাই। আৰু মই মোৰ সৌৰভৰ চাকৰিটোক লৈ বহুত সুখী। হ'ব পাৰে সৌৰভ শিক্ষক, কিন্তু আজিৰ দিনত এটা গভৰ্ণমেণ্ট চাকৰি কৰিবলৈ হ'লে এটকা নিদিয়াকৈ পোৱাটো বহুত ভাগ্যৰ কথা। আৰু ময়ো বহুত সুখী এই চাকৰিটোক লৈ, গতিকে আপুনি আগলৈ কেতিয়াও সৌৰভৰ চাকৰিটোক লৈ ঠাট্টা নকৰিব। হ'ব দিয়া মাইনী, বুজিও নুবুজাৰ ভাও জুৰি থকা মানুহবোৰক বুজাই লাভ নাই অ'। আৰু এটা কথা, গধূলি শৰ্মানীহঁতৰ ঘৰলৈকে যাব লাগিব, দুয়োজনী ওলাবা। শৰ্মানীহঁতৰ নাম আছে, দুয়োকে লৈ যাবলৈ কৈছে, গতিকে ৰাণী তুমিও ওলাবা আমাৰ লগত। নাই দেই, মই এইবিলাক ফাল্টু কামলৈ যাব নোৱাৰোঁ। আজি মোৰ এনেও পাৰ্লাৰত এপইণ্টমেণ্ট আছে, মই পাৰ্লাৰলৈকে যাব লাগিব। আপুনি আপোনাৰ মৰমৰ সৰু বোৱাৰীকে লৈ যাব। দেখিলা তাইৰ কথা, ইমান অহংকাৰী মনৰ মানুহ হ'ব নালাগে দেই। হ'ব দিয়ক মা, মই যাম নহয় আপোনাৰ লগত। আৰু বাইদেউনো এইবোৰ ইমান একো ভালো নাপায়, ধনী ঘৰৰ একমাত্ৰ ছোৱালী যিহেতু, একেবাৰে মৰমত ডাঙৰ দীঘল হৈছে যে, সেইবাবে এইবোৰ নাম চাম এইবোৰ ভাল নাপায়। একো নাই দিয়ক, মই আপোনাৰ লগত যাম। সেইবাবেইতো মই অনুপমক বাৰে বাৰে কৈছিলোঁ যে ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী বিয়া কৰাব নালাগে, কিন্তু নাই, মোৰ কথা নুশুনিলেই। হ'ব দিয়ক, ভাগ্যত যি হ'ব লগা আছে সেইবোৰতো হ'বই। বাৰু এতিয়া এইবোৰ বাদ দিয়ক, আপুনি চাহ খাব নেকি? মোৰো চাহ খাব বৰ মন গৈ আছে, খাই যদি আপোনাৰ কাৰণেও বনাওঁ। যোৱা নাগে, যোৱা একাপ চাহ একাপ খাবলৈ কেতিয়াবাৰ পৰা মন গৈ আছিলে। ঠিক আছে দিয়ক, আপুনি বহক, মই লৈ আহোঁ। যোৱা। ৰাণী, শাহুৰে নাই নেকি? দেখা নাই দেখোন। আছে ভিতৰতে, মই কৈছোঁ তুমি অহাৰ কথা, আহিব আৰু। মই তোমাৰ কাৰণে এযোৰ বৰ ধুনীয়া কাপোৰ কিনি থৈছোঁ, পূজাততো তোমালোক ইয়াতে নাছিলাই, এতিয়া ভাবিছোঁ এতিয়াই দি দিম। আজি লৈ যাবা হা, চিলাই ল'বা, বৰ ধুনীয়া কিন্তু পিন্ধিব লাগিব তুমি। হ'ব দে অ', মোৰ কাৰণেনো আকৌ কিয় কাপোৰ কিনিব লাগে? যোৱা বছৰ সেই পূজাত দিয়া, বিহুত দিয়া সেইসোপা কাপোৰ আছেই, কিমান পিন্ধিম কচোন? ইমান কিয় বজাৰ কৰি থাকিব লাগে? তই নিজে কিবা ল'লে হয় নহয়। ভিয়নী, ভালনে? আছোঁ। সেই তাৰমানে পূজাৰ সময়ত আমি নাছিলোঁ যে, বাহিৰত আছিলোঁ, তাকে সেই আপোনাৰ অনুপমৰ আৰু এই ৰাণীৰ কাৰণে কাপোৰ অলপ আনিছোঁ। মই ভাবিলোঁ পূজাৰ পিছতে গৈ ঘৰ আহি পেলাই দি থৈ আহিম, সেইকাৰণে আজি আহিলোঁ। বাকী আপোনাৰ ভালনে? ভালেই কৰিলে দিয়ক। হেৰি, কেতিয়া আহি পালে আপোনালোক বাহিৰৰ পৰা? যোৱাকালি ৰাতি আহি পাইছোঁ, 1মান বজাত আহি পালোঁ। আহি পাই মানে গাটো বহুত বেয়া লাগি আছিলে, 2 সপ্তাহমানে থাকিলোঁ নহয়, বৰ বেয়া হৈ আছিলে গাটো। এতিয়া আজি ৰাতিপুৱা অলপমান ভাল পোৱাত মই বোলো নহয়, পুতুককৈ বস্তুকেইটা দি থৈ আহোঁ, সেইকাৰণেহে আহিলোঁ। ঠিকে আছে দিয়ক। খুৰী, ভালনে আপোনাৰ? মাইনী, মই আকৌ তুমি থকা বুলি গম নাপাওঁ নহয়। মানে ৰাণীয়ে দেখোন মই ফোন কৰোঁতে তোমালোক নাই বুলি ক'লে, সেইবাবে তোমালোকৰ বাবে কাপোৰ আনিবই নহ'ল জানা। হেৰি দিয়া, অহা বছৰ আনিম দিয়া দেই, বেয়া নাপাবা তুমি। হ'ব দিয়ক খুৰী, একো নাই। বাৰু আপুনি বহকচোন, মই আপোনাৰ বাবে চাহ বনাওঁ। বিয়নী, বহক আকৌ, আপুনি কিয় থিয় হৈ আছে? বহো ৰ'ব। মা, তুমি কিন্তু আজি ভাত খাইহে যাব লাগিব। মই অনুপমক ফোন কৰি কৈছোঁ মাছ মাংস অলপমান লৈ অহাৰ কথা। হ'ব দে, তই ইমানকৈ কৈছ যেতিয়া ভাত খায়ে যাম। আৰুনো মাছ মাংস কিহৰ দৰকাৰ আছিলে কচোন? সেইবোৰ আমি সদায় খায়ে থাকোঁ, এনেই পইচাগাল খৰচ কৰিছ তই মাছ মাংস আনি পেলাই, নহ'লেও হয়। আমি আকৌ আলহী আহিলে মাছ মাংস নিদিয়াকৈ ভাত খুৱাবলৈ বৰ লাজ পাওঁ, সেইবাবেহে আনিব কৈছিলোঁ। সেইটো হয় অৱশ্যে। মা, কচোন।
ব'লা মোৰ ৰুমতে পঢ়োগৈ, ইয়াতে আৰু কিমান বহি থাকিবা, মোৰ ৰুমতে অলপমান ৰেষ্ট ল'বা ব'লা। অঁ হয় নেকি, ব'ল তেনেহ'লে। মা, মাইনীয়ে চাহ লৈ আহিলে, মোৰ ৰুমলৈকে পঠাই দিব তাইক। বাহ, কি কথা। মোৰ সৰু বোৱাৰীজনী ঘৰত থকা বুলি হেনো তেওঁ গমেই নাপায়, সেইকাৰণে তাইৰ কাৰণে কাপোৰ নানিলে, অহা বছৰ আনিব। এনেও আপোনাৰ কাপোৰ পিন্ধাম বুলি মই ৰখি থকা নাই, মোৰ বোৱাৰীয়ে মোৰ ল'ৰাৰ পইচা দি কাপোৰ কিনে, নহ'লে মই দিওঁ তাইক, বুজিছে। আপোনাৰ কাপোৰৰ কাৰণে তাই ৰখি থকা নাই, কথা ক'বলৈ আহিছে, ইমান বদমাছ এজনী মানুহ। অনুপম, কোৱা। হাৰে, মোৰ ফালে চোৱা না, কথা এটা আছে। আজিৰ দিনত এটা মস্ত জমনি হ'ল নহয়। তুমি মানে কিতাপখন পঢ়িবলৈ শান্তি নিদিয়া। কি হ'লনো? কোৱা, কি হ'ল? মানে মায়ে আমাৰ তিনিটাৰ কাৰণে কাপোৰ আনিছে, মানে তোমাৰ, মোৰ আৰু মাৰ কাৰণে দেই। আৰু মাইনীহঁতৰ কাৰণে জানি খুজি কাপোৰ অনা নাই। তাৰপিছত মায়ে কি কয় জানা? অ' মাইনী, মই আকৌ তুমি থকা বুলি গমেই নাপাওঁ নহয়। সেই তুমি থকা বুলি গম পালে তোমাৰ কাৰণেও কাপোৰ আনিলোঁ হয়। এতিয়া একো হোৱা নাই দিয়া, অহা বছৰ আনিম। এনেকৈ কৈ থৈ দিছে। মাইনীৰ মুখখন একদম চাব লগা হৈছিল জানানে। তাইৰ কাৰণেনো আৰু মায়ে কি দৰকাৰত কাপোৰ আনিব হয়নে? তাইতো আৰু আমাৰ কোনো নহয়। চোৱা ৰাণী, মই এইবোৰ একেবাৰে ভাল নাপাওঁ। আৰু এটা কথা, মাইনীয়ে তোমাৰ মায়ে কাপোৰ আনিব বুলি নিপিন্ধাকৈ জানো আছে? সৰুকে তাইক সকলোখিনি দিছে। গতিকে এইবোৰ ফাল্টু কথা মোৰ আগত কৈ নাথাকিবা, বুজিলানে? কাৰ কেনেকুৱা মেণ্টেলিটি মই সকলোবিলাক বুজি পাওঁ। আৰু ঘৰখনত যদি বুজাবুজিয়ে নচলা, তেনেহ'লে ঘৰখনত কিন্তু শান্তি কেতিয়াও নাহে, সেইটো কথা মনত ৰাখিবা। আৰু তুমি মাইনীক লৈ কিয় ইমান জ্বলি থাকা কোৱাচোন? যদিও আমি সিহঁততকৈ ডাঙৰ, সৰুবোৰ বিয়া কিন্তু মোতকৈ আগতে হৈছিল, আৰু মই মাইনীক তোমাতকৈ আগতে পাইছিলোঁ। তাইক মই মোৰ নিজৰ ভণ্টি বুলি ভাবোঁ। গতিকে আগলৈ তাইৰ লগত এইবিলাক কাম কেতিয়াও নকৰিবা, মনত ৰাখিবা। মোক মায়ে ঠিকেই কৈছিল, সৌৰভ আৰু মাইনী যেতিয়ালৈকে এইখন ঘৰত থাকে, তেতিয়ালৈকে আমি কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ। তোমাৰ বাবে এতিয়া মাইনীহে ডাঙৰ হ'ল মোতকৈ, হা? ময়ো এটা কথা কওঁ শুনা, আজিৰ পিছত এক মাইনী ইয়াতে থাকিব, এক মই। গতিকে যি কৰা সোনকালে কৰিবা। তোমাৰ কোৰ্টৰ কাষতে ফ্লেট এটা চাবা, আমি গৈ তাতে থাকিম। সিহঁতে থাকক ইয়াতে শান্তিত। পাগল হৈছে নেকি তুমি, হা? বেলেগে থাকিব লগা কি হ'ল তোমাৰ? মাৰ বয়স হৈ আহিছে, এতিয়া আমিয়ে যদি মাক নাচাওঁ কোনে চাব? ভুলতো আৰু এইবোৰ কথা নলিয়াবা। ময়ো তোমাক লাষ্ট বাৰৰ বাবে ক'লোঁ, যদি বেলেগে থাকিব নোৱাৰা, তেনেহ'লে মই ঘৰ এৰি গুচি যাম। থাকিবা কাৰ লগত থাকা তেতিয়া? যোৱা, এতিয়াই যোৱা, ক'ত থাকাগে। এই বুঢ়ীজনী আহিলেই ঘৰখনত এখন মহাভাৰত সৃষ্টি কৰি থৈ যায়। এই বুৰ্বকডালৰ মূৰত এসোপা বিষ সোমাই থৈ যায়। তুমি কাক বুঢ়ী বুলি কৈছা, হা? তুমি কাক বুঢ়ী বুলি কৈছা? মোৰ মাক তুমি বুঢ়ী বুলি ক'বলৈ লাজ পোৱা নাই? আমাৰ বিয়াৰ সময়ত তোমাৰ হাতত এটা ফুটা কৰিও নাছিল। মোৰ মায়ে তেতিয়া 5 লাখ টকা দিলে হয় যদি আজি তুমি মোক বিয়া পাতিব নোৱাৰিলা হয়, বুজিলা? সেইবোৰ কথা অলপমান মনত ৰাখিবা। সেইটোৱেই ভুল হৈ গ'ল মোৰ সকলোতকৈ, বুজিলা? তোমাক বিয়া কৰোৱাটোৱেই মোৰ ভুল আছিল। কেনেকৈ নোযোৱা ময়ো চাম নহয়। তুমি যাবলৈ বাধ্য, কাৰণ তুমি মোক এৰি থাকিব নোৱাৰা, সেইটো মই ভালকৈ জানো। শুনিলানে ৰাণীয়ে কি ক'লে? আজি তাই ঘৰৰ পৰা ওলাই যোৱাৰ কথা কৈছে। সেই মাকজনী আহিলেই ইহঁতৰ এনেকৈ কাজিয়া লাগে। মই এতিয়া কেনেকৈ চাই থাকোঁ কোৱাচোন? সিহঁতৰ সংসাৰখন মই কেনেকৈ ভাঙি যাবলৈ দিওঁ? হয়, ময়ো গম পাইছোঁ, মানুহজনী ইমান এটা ঠিক নহয়, তেওঁৰ অন্তৰখন ইমান ভাল নহয়। সেয়া অনুপম আহিছে। অনুপম, কি হৈছে তহঁতৰ? কিয় এনেদৰে কাজিয়া কৰিছ? নাই মা, একো হোৱা নাই, তুমি শুই থাকাকৈ যোৱা। অনু, একদম মিছা নকবি, আমি সকলো শুনিছোঁ। মা, সকলোবিলাক শুনিছা যদি কিয় সুধিছা কোৱাচোন? সেইজনীক বেলেগকৈ থাকিব লাগে, মই সেইটো কথা কেনেকৈ সহ্য কৰোঁ কোৱা? অঁ, থাকগৈ আকৌ, ভালহে, তাইতো তোৰ বেয়াটো চিন্তা কৰা নাই। কোৰ্টৰ কাষতে থাকিলে তোৰো অহা যোৱাৰ কষ্টটো কম হ'ব বুলিহে তাই সেইটো কৈছে। মা, কি কৈছে এইবোৰ? আৰু তোমাৰ কি হ'ব? মই তোমাক এৰি থাকিব নোৱাৰোঁ। আৰে, তই এতিয়া কেঁচুৱা হৈ থকা নাই নহয়, আৰু মোৰ কি হ'বলৈ আছে? নহয় মা, তুমি বুজা নাই, আমি গ'লে তুমি একেবাৰে অকলশৰীয়া হৈ পৰিবা। মই আকৌ অকলশৰীয়া কিয় হ'ম? মাইনী আৰু সৌৰভ আছেই দেখোন মোৰ লগত। কিছুমান সময়ত ঘৈণীয়েকজনৰো কিছুমান কথা শুনিব লাগে, বুজিছা? নহ'লে সংসাৰখন ভাঙি যাবলৈ বেছি দেৰি নালাগে। ময়ো দেখোন দেউতাৰৰ চাকৰিৰ বাবে দেউতাৰ লগতে ইয়াতে আছিলোঁহি। আইতাৰে আৰু ককাৰক সেই খুৰাৰেহঁতৰ লগত থৈ আহিছিলোঁ। মোৰ যদি লগত থাকিবলৈ আৰু কোনো নাথাকিলে হয়, তেতিয়া মই তোক যাবলৈ মানা কৰিলোঁ হয়। এতিয়াতো মোৰ লগত সৌৰভ আৰু মাইনী আছে, গতিকে একো চিন্তা নকৰিবি তই, বুজিছ? যা, কালিৰ পৰা ঘৰ বিচৰা আৰম্ভ কৰি দে। মোৰ কথা চিন্তা কৰি থাকিব নালাগে তই, বুজিছনে? আৰু ৰাণীকো এনেকৈ খং কৰি তই এনেকৈ বেয়াকৈ নকবি, বুজিছ?
মই অকলশৰীয়া নহয় মই সৌৰভ আছে, মোৰ লগত মাইনী আছে, বুজিলি? এনেকৈ কাজিয়া পেচাল কৰি ৰাণীৰ লগত তই সম্পৰ্কটো কিয় নষ্ট কৰিছ? যা এতিয়া শুই থাকগৈ যা, মোৰ কথা ইমানকৈ চিন্তা কৰিব নালাগে। ঠিক আছে মা, তুমি কৈছা যেতিয়া হ'ব বাৰু, যোৱা তুমিও শুই থাকাগৈ এতিয়া। হ'ব দে। মা, আপুনি দাদাহঁতক বেলেগে থাকিবলৈ ক'লে যে? মাইনী, তুমি চাগে সকলো বুজি পাইছা, তাৰপিছতো সুধিছা? হয় মা, বুজি পাইছোঁ সকলো। ইমান সাহস কৰি আপুনি দাদাক যাবলৈ কৈছে। সেইটোৱেই, সিহঁতৰ এইটো কথাক লৈ প্ৰায় কাজিয়া হৈ থাকে। আৰু এইবাৰতো ৰাণীয়ে ঘৰ এৰি গুচি যোৱাৰ কথাও কৈছে। গতিকে এইবোৰ শুনি কেনেকৈ সিহঁতৰ সংসাৰখন ভাঙি যাবলৈ দিওঁ কোৱা? সেয়েহে বুকুত এটুকুৰা শিল থৈ পেলাই মই তাক যাবলৈ কৈছোঁ। থাকক সিহঁতে শান্তিত থাকক তাতে গৈ পেলাই। আৰু এতিয়া মইতো তোমালোকৰ লগত থাকিমেই, তোমালোকতো মোৰ লগত আছাই। গতিকে ইমাননো কিহৰ চিন্তা? তথাপি ল'ৰাটো ঘৰৰ পৰা দূৰ হৈ গ'লে মনত পৰি থাকিব দিয়াচোন। তথাপিও মই সিহঁতক মোৰ কাৰণে সিহঁতৰ সংসাৰখন ভাঙিতো যাবলৈ দিব নোৱাৰোঁ ন, সেইবাবে ক'লোঁ তাক যাওক দিয়া, একো নহয়, থাকক বেলেগে, সিহঁতো শান্তিত থাকক, আমিও শান্তিত থাকোঁ, নে কি কোৱা? হ'ব দিয়ক মা, আৰু দুখ নকৰিব। চাবচোন দাদাহঁত আহিয়ে থাকিব, ইমান ওচৰতে থাকিব যিহেতু আহি থাকিব। ব'লক এতিয়া আমিও শুগৈ। সৌৰভে টোপনিত লালকাল দিছে, একো চাগে গমেই পোৱা নাই এইবিলাক। নালাগে, এইবোৰ কথা ক'ব নালাগে বুজিছা। বেচেৰাটোৰ বৰ কষ্ট হয়, দিনটো বাছত অহা যোৱা কৰি থাকোঁতেই যায়, তাৰ ক'ত ভাগৰ নালাগিব। দিয়া ব'লা আমিও শুগৈ ব'লা। মাইনী, হ'ব দিয়া অ', কিমাননো আৰু মোৰ ওচৰতে থাকা, যোৱাচোন তুমিও অলপমান ৰেষ্ট লৈ লোৱাগৈ। মা, আপোনাৰ গাটো ইমান বেয়া, আপোনাক এৰি মই এনেকৈ শুই থাকিবলৈ মন যোৱা নাই। আৰু সৌৰভো নাই, ঘৰত আমি দুজনীয়ে অকলে। মই ইয়াতে আছোঁ দিয়ক, আপুনি অলপ শুবলৈ চেষ্টা কৰকচোন। মাইনী, মোৰ অনুপমক চাবলৈ বৰ মন গৈছে অ'। সি ইমান দিন হ'ল এবাৰো অহা নাই। ৰাণীটো যোৱাৰ পৰা 2 মাহেই হ'ল, এবাৰো নাহিল। তুমিয়ে অনুপমক ফোন এটা কৰি কোৱাচোন মোৰ অসুখ বুলি, তেতিয়া কিজানি সি আহিব। মা, সৌৰভে পৰহিয়ে দাদাক ফোন কৰি আপোনাৰ অসুখ বুলি জনাইছিল। 2 এদিনতে আহিম বুলি কৈছিল। আহিব দিয়ক, আপুনি ইমান চিন্তা কৰি নাথাকিবচোন। আপুনি এতিয়া বেছি কথা কৈ থাকিব নালাগে, অলপমান শুবলৈ চেষ্টা কৰকচোন। হয় নেকি? দিয়া হ'ব দিয়া, টোপনিও নাহে নহয় মোৰ, কিমাননো শুম আৰু। তোমাৰ এইকেইদিন বৰ কষ্ট হৈছে মোৰ লগত। হ'ব দিয়ক মা, মোৰ একো কষ্ট হোৱা নাই, এইবোৰ আপুনি ভাবি থাকিব নালাগে। এইয়া দাদা আহি পালেহি। দাদাৰ নাম লৈহে আছিলোঁ, দাদা আহিলেই। অনু, তই আহিছ? অনু, তোক ইমান দিন হ'ল মই দেখা নাই। ৰাণী ক'ত? ৰাণী অহা নাই নেকি? নাই মা, ৰাণী আহিব নোৱাৰে। ময়ো ৰাণীক অকলে থৈ আহিব পৰা নাছিলোঁ, আৰু আজি ৰাণীৰ মাক অহাৰ বাবেহে তাইক থৈ আহিছোঁ। দাদা, কি হৈছে বাইদেউৰ? মানে ৰাণীৰ মাক হ'বলৈ ওলাইছে। কি? সঁচাই? মই তাৰমানে আইতাক হ'বলৈ ওলাইছোঁ। মা, তুমি আইতাক হ'বলৈ ওলাইছা? তইতো এইটো কথা ফোনতো ক'ব পাৰিলি হয়। মই মিছাতে তোক লৈ ইমান চিন্তা কৰি আছিলোঁ, আৰু তাইক তই অকলে এনেকৈ কিয় এৰি থৈ আহিলি কচোন? হ'ব দিয়া মা, একো নহয়, তাইৰ মাক আছে নহয় তাইৰ লগত। বাৰু তুমি ঔষধ পাতিবোৰ খাই আছানে? খাই আছোঁ দে, মাইনীয়ে চব দিয়ে থাকে। দাদা, বৰ ভাল লাগিল খবৰটো শুনি। আৰু আপুনি বহক, মাৰ লগত কথা পাতক, মই আপোনাৰ কাৰণে চাহ বনাওঁ। যোৱা, খালি চেনি অলপমান কমাই দিবা হা চাহত। বাৰু হ'ব দিয়ক। শুনচোন অনু, এতিয়াৰ পৰা মাইনীক এই বৰকৈ গধুৰ বস্তু ডঙামেলা কৰিবলৈ নিদিবি বুজিছ, আৰু তাইক ভাল ভাল বস্তু আনি খুৱাবি, বুজিছনে? হ'ব দিয়া মা, কৰিম বাৰু। তুমি এতিয়া অলপমান মনে মনে থাকাচোন, তুমি অলপমান ৰেষ্ট লোৱা, ভাগৰি আছা নহয়। কিমাননো ৰেষ্ট ল'বি আৰু, শুয়ে আছোঁ আজি 4-5 দিন ধৰি। আমনি লাগি গৈছে শুই। গাটো বৰ দুৰ্বল, সেইকাৰণে উঠিব পৰা নাই। তুমি চাগে ভালমতে খোৱা লোৱা কৰা নাই, সেইকাৰণে উঠিব পৰা নাই। আৰু হেৰি কৰিবা, ORS খাবা বুজিছা, তেতিয়া অলপমান শক্তি পাবা। খাই আছোঁ, মাইনীয়ে সেইবিলাক দিয়ে আছে মোক। মই জানো, মাইনীয়ে যে তোমাৰ প্ৰতিটো কামেই কৰিব। তাই বৰ লখিমী ছোৱালী বুজিছা মা। এইখন ঘৰৰ কাৰণে তাই লখিমী বোৱাৰী হৈ আহিছে, ইমান যত্ন কৰি ৰাখে তোমাক। তই ঠিকেই কৈছ,
আজিৰ দিনত এনেকুৱা বোৱাৰী পাবলৈ টান, বুজিছনে? ইমান পঢ়া শুনা কৰা ছোৱালীজনী সকলো কাম কৰে, সকলোকে মৰমেৰে ৰাখে। কাম কৰাটো বাৰু মই নকলোৱেই, কিন্তু চাচোন ইমান মৰমত, ইমান আদৰ সাদৰ কৰি ৰাখে সকলোকে। সঁচাকে মাইনী, এইটো ৰঙালাও দেখিছা? আমাৰ চালিতে লাগি আছিলে। আজি হৰাণক দেখা পাই তাকে পাৰি দিবলৈ ক'লোঁ। সি চালি টুটি কৰি পেলাই পাৰি দিলে। আজি এইটোকে বনাবা বুজিছা, বৰ মিঠা হ'ব, ঘৰৰ নহয়। ৰ'বা আৰু এটা কথা, সেই মাইনীক আমি এতিয়া পঞ্চামৃত খুৱাবলৈ যাব লাগিছিল নহয়, কিন্তু তাইৰ ওচৰলৈ যাব মনে নাযায়, বুজিছানে? আৰু তাই সেই মই দুদিন যে গৈছিলোঁ আগতে, তোমাক কৈছিলোঁ নহয়, তাই বেয়া পাইছিলে মই যোৱাৰ কাৰণে। আমাৰ ঘৰৰ কোনোবা গ'লে তাই বৰ বেয়া পায়, বৰ বেয়া ব্যৱহাৰ কৰে। তেনেস্থলত মই বাৰু মানুহ দুজনীমান লৈ সেইখন ঘৰলৈ কেনেকৈ যাওঁ কোৱাচোন? লগত লৈ যোৱা মানুহকেইজনীকো যদি বেয়া ব্যৱহাৰ কৰে। অঁ, সেইটো হয়। আপুনি নহ'লে এটা কাম কৰক, দাদাক ফোন এটা কৰি সুধি চাওকচোন। অঁ, তুমি ঠিকেই কৈছা, অনুকে সুধো ৰ'বা। হেল্ল', অনু। অঁ মা, কোৱা। মানে মই ভাবিছিলোঁ আমাৰ ওচৰৰে মানুহকেইজনীমান লৈ মাইনী আৰু মই ৰাণীক পঞ্চামৃত খুৱাবলৈ গ'লোঁ হয় তহঁতৰ তালৈ। এতিয়া তই বা কি কৱ? অঁ, সেইটো আকৌ সুধিব লাগেনে তুমি? আহিবা আকৌ। অঁ, আৰু এটা কাম কৰিবা, দেওবাৰ লৈ পেলাই আহিবা, ময়ো ঘৰতে থাকিম। অঁ, হ'ব দে তেনেহ'লে, অহা দেওবাৰলৈকে আমি যাম দে, বুজিছ? ঠিক আছে দিয়া, হ'ব, আহিবা তেনেহ'লে। মা, মই এতিয়া ৰাখোঁ দেই হা, মই মানে কোৰ্টত আছোঁ। অঁ, ঠিক আছে দে, হ'ব দে, ৰাখ। দেওবাৰলৈকে মাতিছে, অহা দেওবাৰটোৱে ভাল হ'ব বুজিছা। সৌৰভো থাকিব, সি আমাক গাড়ীখন লৈ কেনে থৈ আহিব পাৰিবগৈ। অঁ, ঠিক আছে দিয়ক, দেওবাৰ হ'লে ভালেই হ'ব। শনিবাৰৰ দিনাখন এওঁৰ হাফ থাকে নহয়, সোনকালে আহি পাব, বজাৰ সমাৰ সকলোবিলাক কৰিব পাৰিব। অঁ, তাকেতো দিয়া, এই এটা কাম কৰিবাচোন, মোক চাহ একাপ দিবাচোন। অঁ, হ'ব দিয়ক, আপুনি বহকগৈ যাওক, মই দি থৈ আহিমগৈ। অঁ, হ'ব দিয়া। মাইনী, আমাৰ ৰাণীৰ ডেলিভাৰী তাৰিখ কেতিয়ালৈ দিছে অ'? এইটো মাহতে লাষ্টৰ ফালে 28 নে 29 তাৰিখে। অঁ, দিন আছে তেতিয়াহ'লে। অঁ, এমাহে আছে আৰু মোটামুটি। মা, মা, অনুপম, কি হ'ল? কিয় এনেকৈ উধাটো খাই আহিছ? মা, ৰাণীৰ কি হ'ল নকওঁ কিয়? মা, ৰাণী বাথৰুমত ৰাতিপুৱা পৰিল আৰু বেয়াকৈ দুখ পোৱাৰ বাবে বহুত ব্লিডিং হ'ল। মই লৰালৰিকৈ মেডিকেলত ভৰ্তি কৰালোঁ আৰু এতিয়া ডক্টৰে ইমিডিয়েট অপাৰেশ্যন কৰিবলৈ কৈছে। কিন্তু বহুত ব্লিডিং হোৱাৰ বাবে ৰাণীক তেজৰো দৰকাৰ হৈ পৰিছে। কিন্তু এতিয়া মই সেই তেজ বিচাৰি হাবাথুৰি খাইছোঁ, ক'তো সেই গ্ৰুপৰ তেজ বিচাৰি পোৱা নাই। আৰু মই এতিয়া কি কৰোঁ, ক'লৈ যাওঁ একো ভাবি পোৱা নাই। মা, তুমি কোৱাচোন, কি কৰোঁ মই এতিয়া, ক'লৈ যাওঁ? হে ভগৱান, কি কৈছানো তই এইবোৰ? অঁ মা, বেছি দেৰি হ'লে আমি আমাৰ বেবীটোকো হেৰাব লাগিব। মা, মই কি কৰোঁ এতিয়া? মা, ক'লৈ যাওঁ, কি কৰোঁ? দাদা, বাইদেউৰ ব্লাড গ্ৰুপ কি হয়? অ' নিগেটিভ। ব'লক এতিয়াই ব'লক মেডিকেললৈ, মোৰ অ' নিগেটিভ গ্ৰুপ। মই তেজ দিম বাইদেউক। কি সঁচাই? তুমি তেজ দিবা? অঁ, মই তেজ দিম, ব'লক এতিয়াই। ৰ ময়ো গৈছোঁ ৰ। মাইনী, তুমি আজি মোৰ লগতে মোৰ কেঁচুৱাটোকো জীৱন দান দিলা। তুমি আমাৰ কাৰণে ভগৱান হৈ আমাক যিখিনি সহায় কৰিলা, মই তোমাৰ সেই ঋণ চাগে কেতিয়াও পূৰাব নোৱাৰিম। পাৰা যদি মোক আগৰ কথাবোৰৰ কাৰণে ক্ষমা কৰি দিবা। মই তোমাক আগতে বহুত কথা শুনালোঁ, কিন্তু তুমি আজি সেইবোৰ সকলো পাহৰিও মোক জীৱন দান দিলা। গতিকে এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। সেয়েহে আজিৰ পৰা মই তোমাক নিজৰ ভনীৰ দৰে মৰম কৰিম। আৰু মা, আপোনাকো মই বহুত কথা শুনাইছিলোঁ। পাৰে যদি মোৰ কেঁচুৱাটোৰ মুখলৈ চাই মোক ক্ষমা কৰি দিয়ক মা। হ'ব দিয়ক বাইদেউ, মই সেইবোৰ ধৰি থকা নাই, সেইবোৰ মই কেতিয়াবাই পাহৰি গৈছোঁ। আৰু ময়ো দুজনী বোৱাৰীকে সদায় সমান চকুৰে চাই আহিছোঁ আৰু আগলৈও এনেদৰে চাম। কিন্তু ৰাণী, তোমাৰ কিছুমান কথাৰ কাৰণে মোৰ অন্তৰত বহুত দুখ লাগিছিল। কিন্তু এতিয়া যিহেতু তুমি নিজকে সলনি কৰিবলৈ চেষ্টা কৰিছা, সেইটো ভাল কথা। মানুহক কেতিয়াও দুখ দিবলৈ চেষ্টা নকৰিবা, বুজিলা? আৰু তোমাৰ ব্যৱহাৰবিলাক বহুত বেয়া আছিলে, সেইকাৰণে মোৰ বেয়া লাগিছিল। গতিকে মই মোৰ দুজনী বোৱাৰীকে সমান চকুৰে চাইছিলোঁ আৰু এতিয়াও চাই থাকিম। সেইটো কথা সদায় মনত ৰাখিবা, বুজিলা? মা,
মই আৰু ৰাণীয়ে সিদ্ধান্ত লৈছোঁ যে আজিৰ পৰা আমি তোমাৰ লগত থাকিম, মানে আমাৰ আগৰ ঘৰখনত থাকিম। নালাগে দেৱনু, আমাৰ ঘৰখন যথেষ্ট সৰু, তাত কেঁচুৱাটোহে আমনিহে কৰিব, আৰু মানুহৰ মনবোৰ সলনি হওঁতে বেছি সময় নালাগে নহয়। সেইবাবে তহঁতে য'তে আছ তাতে থাক, তাতে সুখেৰে থাক, বুজিছ। কিন্তু মা, ৰাণী এনেকৈ কেঁচুৱা সৈতে মোৰ অলপমান দিগদাৰ হ'ব নহয় মা। এতিয়া দেখোন বিয়নী আছেই, বিয়নী থাকিব নহয় তহঁতৰ লগত, একো চিন্তা নকৰিবি। বিয়নী কেঁচুৱা আৰু কেঁচুৱাৰ মাকৰ যত্ন ল'ব, বুজিছ। আৰু যেতিয়া বিয়নী ঘৰলৈ যায় তেতিয়া তই মোক কবি, মই থাকিম দে তহঁতৰ তাতে গৈ পেলাই কেইদিনমান, বুজিলি। এতিয়া আমি গৈ থাকোঁ দে, তহঁতেও গৈ থাক, বেছি দেৰি ৰখি থাকিব নালাগে মেডিকেলৰ বাহিৰত, বুজিলিনে। তোমালোক কেনেকৈ যাবা এতিয়া? দাদা, মই উবেৰ বুক কৰিছোঁ, আহিবই আৰু, আহি পাব হৈছেই। আহিছে মা, মাইনী ব'লা, উবেৰ আহিছে, আমি যাওঁ ব'লা। দে তহঁতেও যা সোনকালে, বুজিছ। গৈ পাই পেলাই মোলৈ ফোন এটা কৰিবি। আৰু ৰাণী, কেঁচুৱাটো কেনেকৈ উদঙে মুদঙে নাৰাখিবা, কাপোৰ এখন দি মেৰিয়াই ৰাখিবা। এতিয়া যিহেতু ঠাণ্ডা অলপ অলপ পৰিব ধৰিছে, ঠাণ্ডা সোমালে আৰু কাহ চাহ হ'ব, বুজিলা নহয়। ভালকৈ কিবা কাপোৰেদি মেৰিয়াই লৈহে থাকিবা এনেকৈ। দিয়া আহোঁ দিয়া, বিয়নী থাকক, আমি গৈ থাকোঁ। হয়, যাওক। দাদা, গৈ থাকোঁ দে। যা যা। বাইদেউ, দাদা, খুৰী, আহোঁ দিয়ক আমি। যোৱা। মাইনাটোক চাবলৈ আহিবা। আহিম দিয়ক, কিয় নাহিম। তোমালোক ইয়াতে ৰখা, মই গাড়ীখন লৈ আহোঁ। যোৱা। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু হাইক কৰি দিব। আৰু তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।